Hello friends, welcome to Misk Korean Vlogs. আজিৰ ৰেচিপিটো বহুত সিম্পল হয় আৰু আজি আমি বনাম সুইট এণ্ড ক্ৰিমি ব্ৰেড কাটলেট। আমাৰ চেনেলত যদি নতুনকৈ আহিছে বা আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এইটো বনাবলৈ আমাক লাগিব অলপ ব্ৰেড ক্ৰাম্বছ, ফ্ৰুট জেম, আমুল ফ্ৰেছ ক্ৰীম, কণী এটা আৰু ব্ৰেডছ, লগতে ৰিফাইন অইল আৰু নিমখ। কণী এটা ভাঙি ল'ম। এচিকুট নিমখ দি এইটো ফেটি ল'ম। ব্ৰেড এখন ল'ম, ইয়াৰে ওপৰত 1 চামুচ ফ্ৰুট জেম দিম। ইয়াৰে ওপৰত আৰু এখন ব্ৰেড দি দিলোঁ। এতিয়া ইয়াৰে ওপৰত আমুল ক্ৰীম দিলোঁ। এতিয়া এইটো আৰু এখন ব্ৰেডেৰে কভাৰ কৰি দিম। এতিয়া এটা গ্লাছেৰে প্ৰেছ কৰি এইটো আমি ৰাউণ্ড শ্বেপত কাটি ল'ম। এতিয়া আমি এইটো কণীত লুটিয়াই ল'ম। আকৌ ব্ৰেড ক্ৰাম্বছত এইটো লুটিয়াই ল'ম। আপোনালোকে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰাম হেণ্ডেলতো ফ'ল' কৰিব পাৰে আৰু আমাৰ ফেচবুক হেণ্ডেলটো হ'ল facebook.com/miskkoreanvlogs আৰু ইনষ্টাগ্ৰাম হেণ্ডেলটো হ'ল instagram.com/miskkoreanvlogs। বাকীকেইটাও এনেকৈয়ে বনাম আৰু শেষত ডিপ ফ্ৰাই কৰি দিম। এইখিনিতে আপোনালোকক জনাও যে ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কেৰাহীত অলপ ৰিফাইণ্ড অইল দিম আৰু তেলটো গৰম হ'ব দিম। গৰম হোৱাৰ পিছত ব্ৰেড কাটলেটকেইটা ইয়াত ডিপ ফ্ৰাই কৰিম। কাটলেটকেইটা ফ্ৰাই হৈ গ'ল। এতিয়া আমি এইটো নমাই লওঁ। এইটো বহুত চিম্পল ৰেচিপি হয় আৰু আপোনালোকে এইটো ঘৰত বনাই চাওক, খাবলৈ বৰ ভাল লাগে আৰু আপোনালোকে কোনোবা আলহী আহিলে এইটো বনাই খুৱাব পাৰে। আৰু এয়া আমাৰ সুইট এণ্ড ক্ৰিমি ব্ৰেড কাটলেট ৰেডি।